মুকুতা bisari নমস্কাৰ ত্ৰিদীপ কলিতা ইউটিউব চেনেলৰ মুকুতা বিচাৰি অনুষ্ঠানলৈ আপোনালোক আটাইকে প্ৰথমতে মই স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে মুকুতা বিচাৰি অনুষ্ঠানত সহাৰি জনাইছে, তাৰ কাৰণে ধন্যবাদ জনাইছো। এই অনুষ্ঠানটো এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানৰ জৰিয়তে অসমৰ শিক্ষা, কলা, সাহিত্য, সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত থকা ব্যক্তিসকলক আমি সাক্ষাৎকাৰৰ ব্যৱস্থা আমি কৰিছো। তেওঁলোকৰ মনৰ ভাৱ আমি জনাৰ এটা চেষ্টা কৰিছো। লগতে তেওঁলোকৰ যি এই বিভিন্ন দিশসমূহ শিক্ষা, কলা, সাহিত্য বা সংস্কৃতিৰ সেই তেনেকুৱা বিশেষ উপাদানৰ লগত জড়িত থকা ব্যক্তিসকলক আমি তেওঁলোকৰ জৰিয়তে পৰিৱেশন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো। আজি আমাৰ মাজত উপস্থিত আছে দৰঙৰ এগৰাকী বিশেষ ব্যক্তি। তেখেত আচলতে শিক্ষাৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত আৰু সেই ব্যক্তিগৰাকীক মই আপোনালোকৰ মাজত চিনাকি কৰি দিছো। তেখেত হৈছে শ্ৰদ্ধাৰ মীৰা কুমাৰী ডেকা বাইদেউ। মই মীৰা কুমাৰী ডেকা বাইদেউলৈ আমাৰ এই মুকুতা বিচাৰি অনুষ্ঠানলৈ স্বাগতম জনাইছো। বাইদেউ, প্ৰথমতে মই আপোনাৰ পৰা জানিম আপোনাৰ পৰিচয়। আমাৰ দৰ্শকসকলে নিশ্চয় পৰিচয় জানিবৰ কাৰণে চেষ্টা কৰিব। পৰিচয় মোৰ পৰিচয় হৈছে মঙলদ মহকুমাৰ অন্তৰ্গত চপাই পূজাৰ একেবাৰে গাতে লাগি থকা গাঁওখন গঠিয়াপাৰা গাঁও। গঠিয়াপাৰা গাঁৱত মোৰ ঘৰ। আৰু যদি আমি জানিব খোজো আপোনাৰ শিক্ষা প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ বিঘা প্ৰাথমিক বিদ্যালয়। তাৰপিছত ক্ৰমান্বয়ে মঙলদ বিদ্যাপীঠত মই পঢ়োঁ। তাৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হওঁ আৰু তাৰপিছত মঙলদ মহাবিদ্যালয়ৰ পৰা একেবাৰে অসমীয়া বিষয়ত মুখ্য বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰোঁ। মই এইখিনিতে আপোনাৰ এটা প্ৰশ্ন সুধিম। মই যিমান ভিতৰকে অকণমান গম পাইছো যে আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাব কথাখিনি জানি যে আপুনি বিদ্যাপীঠত যিহেতু তাৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছে আৰু মই যিমানখিনি জানিছো আপুনি তাৰ পৰা মেট্ৰিক পাছ কৰা প্ৰথমগৰাকী ছাত্ৰী, প্ৰথমগৰাকী লেডি। সেইটো আমাৰ দৰ্শকসকলে নিশ্চয় জানি ভাল পাইছে যে আমাৰ মাজত আজি অৰ্থাৎ আজিৰ অতিথি মীৰা বাইদেৱে হৈছে আমাৰ দৰঙৰ যিখন এখন আগশাৰীৰ শিক্ষানুষ্ঠান বিদ্যাপীঠ, মঙলদ বিদ্যাপীঠ। এই বিদ্যাপীঠৰ পৰাই তেখেতে হৈছে প্ৰথমগৰাকী ছাত্ৰী। গতিকে এই চেগতে মই আপোনালোকক এই কথাখিনি অৱগত কৰিলো। ভাল লাগিল কথাখিনি জানি, হয়তো আমাৰ দৰ্শকসকলেও ভাল পাব। ইয়াৰ পিছতে আমি আপোনাৰ কলেজৰ বা আপুনি কৈছে যে অসমীয়া বিষয়ত মুখ্য বিষয় হিচাপে লৈছে। তাৰপিছতে আপুনি নিশ্চয় স্নাতকোত্তৰ কৰিলে। আচ্ছা, এইখিনিতে মই এইখিনি এটা কথা জানিব বিচাৰিছো যে যিহেতু আপুনি বিভিন্ন বিষয়ৰ মাজত আপুনি অসমীয়া বিষয়টো মেজৰ ছাবজেক্ট বা অনাৰ্ছ ছাবজেক্ট হিচাপে বাছি ল'লে, তাৰ যদি কিবা এটা মই জানিব খুজিছো তাৰ স্পৃহাটো কেনেকৈ জাগিল? স্পৃহাটো জাগিল মোৰ শ্ৰদ্ধাৰ খুৰা সূৰ্য কুমাৰ ডেকা, মঙলদ বিদ্যাপীঠ হাইস্কুলৰ তেওঁ ৰিটায়াৰ্ড হেড টিচাৰ বৰ্তমান। তেওঁৰ পৰাই এই কথাখিনি আমি সৰুৰে পৰা আমি অনুকৰণ কৰিছিলোঁ। তেওঁ সকলো কথা অনবৰতে কৈ থাকে। মাতৃভাষাৰ প্ৰয়োজনীয়তা আৰু এই চেগতে আৰু এজন স্বনামধন্য ব্যক্তিৰ মই কথা ক'ম। তেওঁ আছিল ডক্টৰ বিজয় শৰ্মা। তেওঁ আমাৰ ঘৰত আহে, সুৰুতীয়া কথা কয় আৰু আমি তেওঁৰ প্ৰতি ব্যৱহাৰ কি কৰিম সেইটো আমি নাজানো। তেওঁ আমাৰ লগতে ক্ৰীড়া এখনত বহাই লৈ জিকাষত বহোঁ আৰু তেওঁ আমাক বহুতো বহুৱালি কথা কয়। তেতিয়া আমাক খুৰাই কয়, তহঁতে জাননে বিজয় দাদাই তহঁতৰ স্কুলৰ 1,000 মাষ্টৰতকৈ বেছিকৈ পঢ়ে, গতিকে তহঁতৰ অসমীয়া কৰি পেলাইছা। আৰু তেওঁৰ পৰাও মই বহুতখিনি অনুপ্ৰেৰণা পাইছিলোঁ আৰু খুৰাৰ পৰা মই অনুপ্ৰেৰণা পাইছিলোঁ মাতৃভাষাৰ প্ৰতি, অসমীয়া সংস্কৃতিৰ প্ৰতি, আমি ফকৰা যোজনাৰ প্ৰতি, এনেকুৱা কথাবিলাকৰ পৰাই আমাৰ মোৰ মাতৃভাষাৰ প্ৰতি আগ্ৰহটো বাঢ়ি গৈছিল আৰু মই তেতিয়া অসমীয়া ভাষাটোক মই মুখ্য বিষয় হিচাপে লোৱা কথাটো সিদ্ধান্ত থিৰাং কৰিছিল। হয়, খুব এটা ভাল লাগিল কথাখিনি জানি আৰু আমাৰ নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেই কথাখিনি জানি ভাল পাইছে। আৰু বহুতে এইটো হয় আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে অসমীয়া ছাবজেক্টটো অকণমান হ'লেও কিছুমান ক্ষেত্ৰত টান পায়, তেনেকুৱা আমি দেখা পাওঁ। কিন্তু নিশ্চয় আজিৰ অনুষ্ঠানটো চাই আমাৰ ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় এইটো এটা তেওঁলোকে মেছেজ পাব। আচলতে আমাৰ যিটো অসমীয়া বিষয় অধ্যয়ন কৰিব লাগে,
সঁচাকৈ বাইদেউ খুব ধুনীয়াকৈ কথাখিনি ক'লে ইয়াৰ পিছতে মই যেহেতু আপুনি কৈছে স্নাতকোত্তৰ ডিগ্ৰী আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছে সেইটো তাৰ বিষয়ে অকণমান মই জানিব বিচাৰিম যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিত তেনেকুৱা বহুত নিশ্চয় আপোনাৰ স্মৃতি জড়িত হৈ আছে নহয় জানো গতিকে কি ধৰণে আপুনি তাত কেতিয়া গ'ল বা তাৰ বিষয়ে অকণমান মঙলদ মহাবিদ্যালয়ৰ পৰা যেতিয়া মই স্নাতক ডিগ্ৰী লাভ কৰোঁ তাৰপিছত মোৰ খুৰাই সদায় কৈছিল যে ল'ৰা ছোৱালী মই নাচাওঁ যে মই গুৱাহাটী ইউনিভাৰ্চিটিত মই ডক্টৰ পঢ়াম সেই কথাটোৱে মোক সদায় আমনি কৰি আছিল আৰু তেতিয়া শিক্ষা ব্যৱস্থাটো আমাৰ এতিয়াৰ দিনৰ দৰে নাছিল তেতিয়া কিতাপ কানিবোৰৰ কাৰণে আমাৰ বহুত কষ্ট হৈছিল মোৰ মনত পৰে তেতিয়া আমাৰ ডিগ্ৰীত লভিতা নাটকখন লাগিছিল সেই সময়ত মোৰ এতিয়াও মনত পৰে আৰু এতিয়াও মোৰ দুখ লাগে এতিয়া মোৰ চকু পানী কেতিয়াবা আহিব খোজে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীখন তেতিয়া আমাৰ ঘৰত আছিল তেতিয়া আমাৰ ওচৰৰ এজন ব্যক্তিৰ পৰা আনি লৈ মই একে ৰাতিৰ ভিতৰতে লভিতা নাটকখন লিখি শেষ কৰিছিলোঁ একে ৰাতিৰ ভিতৰতে লভিতা নাটকখন লিখি মই শেষ কৰিছিলোঁ সেই কিতাপখনৰ পৰা তেনেকৈ পাঠ্যপুথি আমি লৈছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে মই বহুত চেষ্টা কৰিছিলোঁ আৰু তেতিয়া মোৰ খুৰা আছিল ডাক্তৰ ৰাহুল ডেকা তেওঁ মোক কেইখনমান কিতাপ দি মোক সহায় কৰিছিল আৰু তেনেকৈ খুৰাই মোক সুধিছিল যে তই চিট পাবিনে পৰীক্ষা দি উঠিছিল তই কিমান নম্বৰ পাবি 50% পাবি মই 50ৰ ওপৰত পাম খুৰা আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিত তহঁতে কোনো কষ্ট কৰিব নালাগাকৈ মই চিট পাম আৰু তেনেকৈ সেই সপোনটো এদিন মোৰ বাস্তৱত পৰিণত হৈছিল আৰু তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ মই সুযোগ পাইছিলোঁ আৰু তেতিয়া সেই সিদিনাই মানে RCC 4ত হোষ্টেল RCC 4 আছিল গাৰ্লছ হোষ্টেল তাতে মই হোষ্টেল চিটৰ কাৰণে মই চিট পাইছিলোঁ আৰু তেনেকৈ আপোনাৰ যিটো মাষ্টাৰ ডিগ্ৰীৰ যিখিনি আপোনাৰ যিটো পৰিক্ৰমা সেইটো কি ধৰণে আপোনাৰ আগবাঢ়ি গৈছিল খুব ভাল লাগিল জানি আৰু ঠিক আছে আমি কলেজৰ বা আপুনি কৈছে যে আগৰ তেনেকুৱা স্মৃতিৰ কথা কিছুমান আমি জানিম এই মুহূৰ্তত মই সুধিব খুজিছোঁ যে পঢ়াৰ লগতে আপুনি তেনেকুৱা বিশেষ কিবা আমি যিটো কওঁ কো-কাৰিকুলাৰ এক্টিভিটিজ তেনেকুৱাৰ লগত কিবা জড়িত আছিল নেকি বা খেলা ধূলা বা আপোনাৰ সংগীতেই হওক বা কবিতা লিখাই হওক তেনেকুৱা কিবা মনে মনে সেইবিলাক বস্তু আমি ভাল পাইছিলোঁ প্ৰতিভা আমাৰ নথকা নহয় কিন্তু তেতিয়া সেই সময়ত মানে কি এতিয়াৰ নিচিনা পৰিৱেশ নাছিল বা পঢ়ি উঠি আমি এটা চাকৰি কৰিব লাগে এনেকুৱা ধাৰণা এটা আছিল কিতাপ যদি পঢ়িব লাগে কমকৈ পঢ়োঁ নিজৰ পাঠ্যপুথি বেছিকৈ পঢ়োঁ মনত বহুতেই সংগীতৰ প্ৰতি ৰাপ আছিল সৰুৰে পৰা সাহিত্য চৰ্চাত আমি অংশগ্ৰহণ কৰিছিলোঁ ভলীবল কাবাডী সকলোবিলাক আমি চাব গৈছিলোঁ তাত আমাৰ কোনো ছোৱালী বুলি তাত আমাৰ কোনো দিন ক্লাছিফিকেশ্যন নাছিল আৰু তেতিয়া সাহিত্যৰ প্ৰতি অনুৰাগটো মোৰ তেতিয়াৰ পৰাই আছিল আৰু অলপ কবিতাৰ প্ৰতি মই দুৰ্বল আছিলোঁ আমি এই মুহূৰ্তত যদি আপোনাৰ পৰা এটি কবিতা শুনিব নিশ্চয় পাম মানে সম্পূৰ্ণকৈ নহ'লেও কিবা এটা অংশ কবিতা লিখোঁ তেনেকৈ মানে ঠিক আছে বাৰু মই এই ক'ভিড কালত মই এটা কবিতা মোৰ মনত পৰিছে সেইটো মই অকণমান মই পঢ়ি দিছোঁ সেইটো আছিল মই 4/5/2021 লিখিছিলোঁ ক'ভিডৰ ছেকেণ্ড ষ্টেজত সেইটো আছিল ড্ৰয়িং ৰুম কোনোবা আহিব বুলি সজাই থৈছোঁ ড্ৰয়িং ৰুম অথবা আচবাববোৰ ৰদাই থৈছোঁ দলিচাখনি ডাইনিং টেবুলৰ মেটকেইখন প্ৰকৃতিৰ সেউজীয়াখিনি গ'ল ৰসায়ন কাৰ্বন ডাই অক্সাইড মানুহৰ শৰীৰত বেছিকৈ অৱশেষত আহিল তেওঁ এক অপৰিধাৰী হালধীয়া কৰি এই কবিতাটো মই লিখিছিলোঁ খুব ধুনীয়া মানে এইটো যিটো আমাৰ যিটো COVID-19ৰ এই যিটো মহামাৰীৰ সময়ৰ কথা তাত সেই তাৰ যিটো অনুভৱ তাক আপুনি লিখিছে আপুনি কলমেৰে তাক মানে সাজ বহাবৰ কাৰণে চেষ্টা কৰিছে খুব ভাল লাগিলে আচলতে আমাৰ যিটো পৰিস্থিতিটোৱে অকণমান কিবা ব্যতিক্ৰম যেন হৈছে সেই ক্ষেত্ৰত কি ক'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলো যিহেতু আপুনি শিক্ষাক মই অকণমান পিছতে আকৌ আহিম আমাৰ যিহেতু আপুনি এখন কলেজ চলাই আছে সেই প্ৰসংগলৈ মই আহিম তাৰ আগতে মই সুধিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক লৈ
বা আমাৰ সমাজখনৰ প্ৰতি আপুনি এই সময়ত কি ক'ব এই যি ভয়াৱহ যিটো পৰিস্থিতি কেনেকৈ সজাগ হ'ব মানুহখিনি কি ক'ব এটা বাক্য যদি কয় আপুনি এই সময়ত সঁচাকৈ আমাৰ পাৰিপাৰ্শ্বিক বাতাবৰণটো অতিকে দুখ লগা ভয়ানক সন্ত্ৰাসত মানুহ জীয়াই থকাৰ দৰে হৈছে আমাৰ ৰিলেশ্যনবোৰ ছুটি হৈ গৈছে আমাৰ নিজৰ ভিতৰত আমি মাত কথা ক'ব নোৱাৰোঁ ওচৰ চাপিব নোৱাৰোঁ স্কুল কলেজৰ কথাটো বাদেই হৈছে আৰু বিশেষকৈ এই ক'ভিডৰ ছেকেণ্ড ষ্টেজত আমি ফাৰ্ষ্ট ষ্টেজৰ কথা নকওঁ সেইটোতো আমি নাজানাকৈ পাৰ হৈ গ'ল এইবাৰত আমি বহুত ভয় শংকা এনেকৈ চলিছোঁ আৰু শিক্ষা জগতৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰা যেন এটা অনুভৱ হৈছে আৰু মই বিশেষকৈ শিক্ষাৰ লগত জড়িত যিহেতু ঘৰত থাকিও মই এদিনো শান্তি পোৱা নাই যেন মোৰ ল'ৰা ছোৱালীকেইটাই পঢ়া শুনাৰ ক্ষেত্ৰত একেবাৰে পিছ পৰি গ'ল আনৰবিলাকৰ কথা নকওঁ মই অকণমান স্বাৰ্থপৰৰ দৰে কথা কৈছোঁ মোৰ কলেজৰ ল'ৰা ছোৱালীকেইটাইহে যেন পঢ়াত বেছিকৈ পিছ পৰি গ'ল এই কথাটোৱে মোক অনবৰতে মোৰ মনটো কিলাই থাকে নিশ্চয় এনেকুৱা এটা পৰিস্থিতি নিশ্চয় আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে সকলো ক্ষেত্ৰতে যিগৰাকী যোন যিটো ক্ষেত্ৰতে নাথাকক সকলোৰে নিশ্চয়কৈ অসুবিধা হৈছে তথাপিও আমি যুঁজি যাব লাগিব বা আমাৰ সকলোৱে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব আমি যি ধৰণে আমাৰ আছে ক'ভিড প্ৰট'কলৰ যিখিনি কথা আছে সেই কথাখিনি আমি নিশ্চয়কৈ আমি চিন্তা কৰি চাব লাগিব মানিব লাগিব নিশ্চয় এইবাৰ মই আপোনাক জানিব খুজিম এইবাৰ যিহেতু মঙলদৈ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান দৰঙৰ এখনি শিক্ষানুষ্ঠান দৰং একাডেমি জুনিয়ৰ কলেজ সেইখনৰ আপুনি হৈছে প্ৰধান সঞ্চালিকা এই কলেজখন আপুনি মই যিমানখিনি জানিছোঁ প্ৰায় 10 বছৰ ধৰি চলাই আছে গতিকে সেই সম্পৰ্কে অকণমান আমি জানিম প্ৰথমতে কেতিয়া বা আৰম্ভ কৰিছিল বা আপুনি এই চিন্তাটো আপোনাৰ কেনেকৈ আহিল যে যিহেতু আপুনি কৈছে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে লগে লগে আহিল নে তাৰপিছত আপুনি আৰু কিবা বেলেগ তেনেকুৱা অধ্যয়ন কৰিলে নে কেনেকৈ আহিল চিন্তাটো আচলতে মোৰ এই চিন্তাটো ক্লাছ 9-10ৰ পৰা মানুহে অলপ আচৰিত হ'ব সেই সময়ত আমাৰ মঙলদৈ মহকুমা দৰং জিলাত কোনো ধৰণৰ প্ৰাইভেট অনুষ্ঠান নাছিল তেতিয়া আমি যেতিয়া মোৰ জীৱনৰ লক্ষ্য লিখিব লাগে তেতিয়া মই সদায় লিখোঁ আদৰ্শ শিক্ষক হ'ম বুলি ভাবি সদায় ভাবোঁ এখন অনুষ্ঠানৰ কথা ভাবিলে নহ'ব পঢ়া শুনা লাগিব মানুহৰ অভিজ্ঞতা লাগিব মানুহৰ বয়স হ'ব লাগিব মানুহৰ টকা পইচা লাগিব এই ক্ষেত্ৰত মোৰ ভাইটি তেওঁ বৰ্তমান টমলা কলেজৰ প্ৰবক্তা কেমেষ্ট্ৰি বিষয়ত তেওঁ মোৰ দাদা ডক্টৰ rahul deka আৰু মোৰ খুৰা মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ খুৰা বিজয় deka এইসকল ব্যক্তিৰ প্ৰচেষ্টাত এই দৰং একাডেমি অনুষ্ঠানৰ জন্ম হয় আৰু তেওঁলোকে সদায় তেওঁলোকে মোক দেখা পায় মই পঢ়া শুনাৰ লগতে জড়িত থাকিব খোজোঁ ঘৰুৱা টিউশ্যন পঢ়োঁ আৰু কেতিয়া এই বস্তুটো যে মই সেই কথাটো মই বুজি পোৱা নাছিলোঁ আৰু তেওঁলোকৰ প্ৰচেষ্টাত এই অনুষ্ঠানখনৰ জন্ম হয় আৰু তাৰ আগতে চনটো আপুনি ক'ব চনটো আছিলে 2011 চন হয় 2011 চনৰ পৰা আপুনি অবিৰতভাৱে এই বিগত 10-11 বছৰ ধৰি আপুনি সেই কলেজখনৰ লগত জড়িত হৈ আছে ইয়াততো বিভিন্ন তেনেকুৱা তিতা মিঠা তেনেকুৱা বহুত অভিজ্ঞতা বহুত আপুনি পাইছে মই গম পাইছোঁ গতিকে সেই গোটেই অভিজ্ঞতাখিনি আমি আলোচনা কৰাটো ইয়াতে তেনেকুৱা নহ'ব আমাৰ বা দৰ্শকসকলেও আমাৰ অনুষ্ঠানটো যিসকলে চাই আছে গতিকে তেওঁলোকৰ কাৰণে যদি আপুনি এটা অভিজ্ঞতা যদি মই সোধোঁ তেনেকুৱা বিশেষ তেনেকুৱা কি ক'ব নিশ্চয় বহুত আছে অভিজ্ঞতা বহুতেই আছে কিন্তু এতিয়া কোনটো অভিজ্ঞতাৰ মই কথা ক'ম মানে ভাল লগা ক'ম নে তিতাকে ভাল লগা যিটো আপুনি বিচাৰে যিহেতু এগৰাকী সঞ্চালকৰ যিখন আসন গ্ৰহণ কৰি আপুনি মই কৈছোঁৱে যে তিতা মিঠা সকলো বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে আপোনাৰ গাৰ্জেনৰ আপুনি সংস্পৰ্শত গৈছে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰতো অনবৰত আছেই আপুনি বা শিক্ষকসকল আছে মই শিক্ষকসকলৰ কথাখিনিও সুধিম তাৰ আগতে যদি আপুনি অভিজ্ঞতা অভিজ্ঞতা বুলি মই তিতা কথা এটা কওঁ এদিনাখন কলেজ কেম্পাছত আমাৰ কাম চলি থকাৰ ভিতৰত তেতিয়া 4:30 বাজিছে অলৰেডি কলেজৰ বেল বাজিল ল'ৰা ছোৱালী গুচি গ'ল দুজন ল'ৰা ছোৱালী
কলেজ কেম্পাছত ৰৈ গ'ল তেতিয়া মই নাজানো কিন্তু মই ৱালৰ থাকেৰে দেখা পালোঁ মই দুখন দীঘল দীঘল ভৰি সেই দুখন দীঘল ভৰি কেনেকৈ কাৰ হ'ব পাৰে তেতিয়া মই মোৰ এছিষ্টেণ্টক ক'লোঁ যে গিৰিম চাওকচোন সেইফালে চা দীঘল দীঘল ভৰি দুখন মই দেখা পাইছোঁ মই দেখি আছিলোঁ মই ভয় খাইছিলোঁ আৰু ভয় খাই উঠি তেতিয়া মই আমাৰ প্ৰিন্সিপাল ডক্টৰ ফুলিলো ৰমান দেৱক মই খবৰ কৰিলোঁ যে ছাৰ এনেকুৱা ঘটনা দুখন মই দীঘল ভৰি দেখা পাইছোঁ আৰু তেতিয়া এজন ল'ৰা আছিল আৰু এজন ছোৱালী আছিল তেতিয়া ল'ৰাজন পলাব চেষ্টা কৰিছিল সিহঁতক মাতি আনি মই সিহঁতৰ যিখিনি কথা সিহঁতক ভালদৰে বুজাই সিহঁতৰ লগত মই বন্ধুত্ব স্থাপন কৰি দিছিলোঁ প্ৰথম কথাটোৱে মোক শিহৰিত কৰিছিল আৰু দ্বিতীয় কথাটোৱে মোক সিহঁতক ভাল লগাইছিল যে সিহঁতৰ মাজত ভাল বুজাবুজি কৰি মই ভাল বন্ধুত্ব সম্পৰ্কটো আজিলৈকে বৰ্তাই ৰাখিব পাৰিম ঠিক আছে জানি ভাল লাগিল কথাখিনি বা আমাৰ দৰ্শকসকলে আজি এই মুকুতা বিচাৰি অনুষ্ঠানত মই আগতেই কৈছোঁ যে মুকুতা বিচাৰি অনুষ্ঠানত আমাৰ মাজত আছে মীৰা কুমাৰী ডেকা বাইদেউ তেখেতৰ পৰা আমি তেখেতৰ শিক্ষা নিজৰ শিক্ষাৰ লগতে তেখেতৰ যিখন কলেজ মঙলদত অৱস্থিত দৰং একাডেমী জুনিয়ৰ কলেজ এই কলেজখনৰ বিষয়ে আমি জানিছোঁ বাইদেউ ষ্ট্ৰীমৰ বিষয়ে সোধা হোৱা নাই কলেজখনত কোনকেইটা ষ্ট্ৰীম নিশ্চয় গোটেইকেইটা আছে নে কি কথা আমাৰ প্ৰথম আছিলে কলা শাখাৰ বিজ্ঞান শাখা তাৰ 2 বছৰ 3 বছৰ পিছত আমি কমাৰ্চত আমি খুলিলোঁ আৰম্ভ কৰিলোঁ তিনিটাই আছে আমাৰ যেহেতু আমাৰ আহি আছে ইয়াৰ পিছতে নিশ্চয় আমাৰ মেট্ৰিকৰ আমাৰ কভিড পৰিস্থিতিৰ কাৰণে নিশ্চয় এটা বেলেগ ধৰণৰ আমাৰ চৰকাৰে চিন্তা কৰিছে কি হয় আমি দেখা পাম কিন্তু তাৰ পিছতে নিশ্চয় নতুনকৈ আকৌ তেনেকৈ এডমিশ্যন হ'ব গতিকে এই মুহূৰ্তত কি ক'ব আমাৰ এডমিশ্যনৰ ক্ষেত্ৰতে হওক বা নতুনকৈ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ ফলাফলসমূহ কেনেকুৱা কিবা ক'ব নেকি আমাৰ 11 চনৰ পৰাই মই দেখিছোঁ আমাৰ মোটামুটি শতকৰা সংখ্যক ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ লাভ কৰিব পাৰিছে আৰু যোৱা বছৰলৈকেও শতকৰা সংখ্যকেই সফলতা লাভ কৰিছে আৰু এইবাৰো তেনেকৈ আশা কৰোঁ আৰু এডমিশ্যন সংক্ৰান্তত অকণমান সন্দেহ এটা জড়িত হৈ আছে যিহেতু আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাটো তেনেই মানে আমি ভাবিব নোৱাৰা ধৰণৰ গতিকে মনে মনে আমি তথাপিও সাজু হৈ আছোঁ যে আমাৰ ফলাফল ওলাব আমি নতুনকৈ নামভৰ্তি কৰিম নতুন ল'ৰা ছোৱালী লগ পাম নতুন অভিভাৱক লগ পাম নতুন পৰিৱেশ এটাই আমাক আকৌ দেখাই দিব আমি এটা ভাল দিনৰ আশা কৰিছোঁ আমি আগবাঢ়ি যাম মই দেখা পাইছোঁ মই যিখিনি মই আপোনাৰ কলেজখনৰ বিষয়ে মই চাইছোঁ মই দেখিছোঁ যে এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকল মেট্ৰিকত একেবাৰে কম নম্বৰ লৈ আহি 3rd ডিভিজন বা এনেকুৱা নম্বৰ লৈ আহি তেওঁলোকে আপোনাৰ কলেজখনত এডমিশ্যন লৈছে কিন্তু মই তাৰপিছতে যেতিয়া আকৌ চাইছোঁ তেওঁলোকৰ ৰিজাল্ট তেওঁলোকৰ কিন্তু এটা নভবা ধৰণৰ এটা ৰিজাল্ট তেওঁলোকে কৰিছে আমি আচলতে আমাৰ দৰ্শকসকলে যদি চাই আছে গম পাব যে ভালখিনি যিখিনি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰ অবভিয়াছলি তেওঁলোকৰ এটা ভাল ৰিজাল্ট আমি আশা কৰিব পাৰোঁ বা হয় কিন্তু এনেকুৱা দেখিছোঁ যে বহুত এটা মানে নভবা ধৰণৰ তেওঁলোকে এটা ৰিজাল্ট কৰি দিয়ে মানে হায়াৰ ছেকেণ্ডেৰীত কিন্তু যদি আমি আগৰ কথাখিনি চাব যাওঁ মেট্ৰিকত একেবাৰে সীমিত এটা নম্বৰ বা পাৰ্চেণ্টেজ সেই ওপৰত কি ক'ব আপোনাৰ কলেজখনৰ ভাল প্ৰশ্ন কৰিছে হয় মোৰ ভাল লাগিছে প্ৰশ্নকেইটা মেট্ৰিকত আমাৰ কলেজখনৰ নাম দৰং একাডেমী জুনিয়ৰ কলেজ সকলোৰে জ্ঞাত মানে দৰং একাডেমী বুলি ক'লে আমাৰ তাত অকণমান ল'ৰা ছোৱালী মানে আৰ্থিকতো অকণমান নাটনি পঢ়াটো অকণমান নাটনি নম্বৰ আমাৰ মাৰ্কশ্বিটখনৰ ৱেইটটো তাৰমানে অলপ কম গতিকে হওক মই তাত কোনোদিনেই চিন্তা কৰা নাই আৰু সেই ক্ষেত্ৰত ছাকচেছ হৈছোঁ যে 3rd ডিভিজনেই আহক কিংবা কম্পাৰ্টমেণ্টেলেই আহক মই আহক বুলি কওঁ আহক আৰু সিহঁতক সদায় 2টা বিষয়ত লেটাৰ বা 1st ডিভিজনত উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছোঁ গতিকে মোৰ বহুত ভাল লাগে আৰু মানে কি দুষ্ট ল'ৰা বুলি কয় দুষ্ট ছোৱালী কয় মই বোলো দুষ্ট হওক শান্ত হওক চব লৈ আহ মোৰ লগত আহিলে চব এক হৈ যাব মানে সেইটো ক্ষেত্ৰতো মোৰ ভাল লাগে মই সিহঁতক তাৰমানে
ভাল কৰি দিম পঠাই দিব পাৰিছো মোৰ বহুত ভাল লাগে এই কাৰণে ভাল লাগে জানি আপোনাৰ কথাখিনি মানে আপুনি যেটো আমি কৈছো যে যেটো গুণগত অৰ্থাৎ কোৱালিটি এডুকেশনটো দিবৰ কাৰণে আপুনি চেষ্টা কৰিছে খুবেই ভাল লাগিল বৰ্তমান সময়ত যেহেতু আমি খুবেই কৈ থাকো তেনেকে গতিকে মই ভাবো আমাৰ দৰ্শকসকলে নিশ্চয় গম পাইছে মুকুতা বিচাৰি অনুষ্ঠানটোৰ জৰিয়তে যে বাইদেউ যিখন কলেজখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আসলে গুণগত শিক্ষা দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে এই ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ নিশ্চয় আপুনি কথা নিশ্চয় কিবা ক'ব নেকি আমাৰ যিখিনি মানে আমাৰ ষ্টাফ আছে বৰ্তমান তেওঁলোকক মই সদায় কওঁ যে প্ৰজেক্ট এটা হাতত লৈছো প্ৰজেক্টত এটা টিম আছে টিমত আমি লিডাৰ কিন্তু আমিও তাৰ মাজতে শিক্ষক আৰু তেওঁলোকক সদায় কওঁ আপোনালোকে মোক সহায় কৰক আমি আগবাঢ়ি যাম আৰু তেওঁলোকে পুনৰ বহুত চেষ্টাৰে যি কওঁ তাকে শুনে তেওঁলোকে সেই ধৰণে অনুষ্ঠানখন আগবঢ়াই নিছে আৰু মই মোৰ অনুষ্ঠান বুলি দাবী নকৰোঁ তেওঁলোকৰ অনুষ্ঠান আৰু তেওঁলোকৰ প্ৰচেষ্টাতে আজি আমাৰ উত্তীৰ্ণৰ সংখ্যাৰ হাৰটো কোনোদিনে কমা নাই আমাৰ সদায় শতাংশত আছে আমি তেনেধৰণে আগবাঢ়িব পাৰিছোঁ এই চিটতে মই দৰং একাডেমী জুনিয়ৰ কলেজৰ সমূহ ষ্টাফ যিখিনি ওলাই গৈছে বা যিখিনি বৰ্তমান আছে তেওঁলোকক মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ বাইদেউ আমি শেষৰ ফালে আহিম শেষৰ ফালে অনুষ্ঠানটো আমাৰ প্ৰায় চমু চাপি আহিছে যদিও আৰু বহুত কথা জানিব লগা আছিল আমি পৰৱৰ্তী পৰ্যায়ত আকৌ নিশ্চয় তেনেকুৱা সাক্ষাৎকাৰৰ জৰিয়তে আমি জানিবৰ কাৰণে আমি চেষ্টা কৰিম শেষত আপুনি তেনেকুৱা কোনোবা ব্যক্তিৰ নাম ধৰিবৰ কাৰণে বা আপোনাৰ কিবা আগৰ তেনেকুৱা এটা স্মৃতি তেনেকুৱা আপুনি ক'বৰ কাৰণে ইচ্ছা কৰিব নেকি আৰু তাৰ পিছতে লগে লগে আপুনি পৰিকল্পনা অৰ্থাৎ কলেজখনৰ ওপৰত আপোনাৰ তেনেকুৱা কিবা পৰিকল্পনা আৰু নতুন তেনেকুৱা আছে নেকি মই জানিব বিচাৰিছোঁ স্মৃতি বুলি ক'লে কোনটো কথা ক'ম মই বহুত কথাই ধৰক আমনি কৰে তাৰ ভিতৰত মোৰ বন্ধুবৰ তেওঁৰ ঘৰ আছিল খাৰুপেটীয়া তেওঁৰ নাম আছিল আব্দুল কাদিৰ এতিয়া বৰ্তমান তেওঁ মঙলদ কলেজৰ প্ৰবক্তা তেওঁ স্বভাৱতে মই মিয়া বুলি কৈছোঁ মোক কোনো বেয়া নাপাব তেওঁ আব্দুল কাদিৰ আৰু তেওঁ আমাৰ লগত এনেকৈ তাৰমানে আমাৰ লগত বন্ধুত্ব তেওঁ শব্দবিলাক যদিও অসমীয়া মুখ্য বিষয় হিচাপে লৈছে তেওঁ আমাক জোকালে বা কথা ক'লে কয় মীৰা তোক মোৰ মনত লাগে আৰু তাইৰ নাম আছিল মমী দেৱী মই তাই বুলি কৈছোঁ তেওঁ বুলি ক'ব লাগিছিল তেওঁ ৰামানুজন মহাবিদ্যালয়ত নগাঁও এতিয়াও তেওঁ কাম কৰি আছে তাই আৰু মই আমি খুব বন্ধু আছিলোঁ আমাৰ মাজত তেওঁ সদায় কয় যে তোক মোৰ মনত লাগিছে আমি তাক সদায় শুদ্ধ কৰি কওঁ তই এইটো কথা নকবি তই অসমীয়াত মুখ্য বিষয় হিচাপে লৈ উঠি তই এনেকৈ ক'লে মানুহে হাঁহিব তই কবি যে তহঁতক মোৰ বহুত ভাল লাগে আমি এনেকৈ সদায় কওঁ আৰু ইউনিভাৰ্চিটি পৰ্যায়তো আমাৰ এনেকুৱা আছিল যে বইজ হোষ্টেলৰ সন্মুখেৰে আমি পাৰ হ'ব লাগে সদায় RCC পুৰলৈ তেতিয়া তেওঁলোকে কুহুৰি মাৰে শিয়ালৰ দৰে হোৱা দিয়ে কিজানি আমি ভয় খাওঁ গতিকে এইবিলাক কথা আমাৰ বহুত ভাল লাগে এইখিনিতে মই এটা কথা সুধিম যে বিৰাট আমোদজনক এইবিলাক কথা এই মুহূৰ্তৰ সময়ত আপোনাৰ একেলগে অধ্যয়ন কৰা তেনেকুৱা নিশ্চয় বহুত তেনেকুৱা আপুনি নাম কৈছে ৰামানুজন কলেজে হওক বা তেনেকুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা তেনেকুৱা বহুতত নিয়োজিত হৈ আছে তেনেকুৱা আৰু কেইটামানৰ যদি মই নামটো ক'ব পাৰিব নেকি কোন কেনেকৈ বা তেওঁলোকৰ লগত যোগাযোগ আছেনে তেওঁলোকৰ লগত যোগাযোগ আছে এতিয়া ডক্টৰ ৰেণু দেৱী তেওঁ BS কলেজত পঢ়ে তাৰপিছত চাৰু বৰুৱা তেওঁ দেৰগাঁও হাই ছেকেণ্ডেৰীত কাম কৰে আৰু তাৰ উপৰিও আমাৰ ছিনিয়ৰ আছিলে ডক্টৰ বিনীতা বৰা দেৱ চৌধুৰী তেওঁ বাইদেউ এতিয়া মই পাঠশালা কলেজৰ ডিন বুলি গম পাইছোঁ তেওঁলোকৰ এতিয়া নতুনকৈ MLA হৈছে তেওঁৰ মিছেছ ডক্টৰ তেওঁৰ নামটো মই পটককৈ পাহৰি গীতা চিতামলী এইসকল আছিল আমাৰ লগৰীয়া আৰু এনেকৈ বহুত কেইখন মানে সন্মানীয় কলেজত আমাৰ অসমৰ আগশাৰী অনুষ্ঠান কলেজত নিয়োজিত হৈছে ঠিক আছে শেষত মই সুধিছোঁ যে আপোনাৰ কিবা পৰিকল্পনা নতুনকৈ আৰু শিক্ষা ক্ষেত্ৰখনক আৰু অধিক আগবঢ়াই লৈ যোৱাৰ কাৰণে নিশ্চয় আপুনি মোৰ মনৰ প্ৰশ্ন এটা সুধিছে গতিকে মই প্ৰশ্নটোৰ উত্তৰ দিব লাগিলে অলপ কথা ক'ব লাগিব কিন্তু অলপ কম কথাত ক'ব মই যত্ন কৰিম অনুষ্ঠানখনক লৈ মই যথেষ্ট সুখী যিহেতু মই নিজে বহুত মই লাগি থাকোঁ আৰু তাতে ভাবোঁ
যদি আমাৰ সন্মানীয় অভিভাৱকসকল বা আমাৰ সন্মানীয় যিখিনি ছাত্ৰ ছাত্ৰী ওলাই গ'ল বা বৰ্তমান আছে সেইসকল ব্যক্তিয়ে যদি আমাক অনুপ্ৰেৰণা দিয়ে, যদি আমাক সুবিধা দিয়ে, কলেজখন মই ভৱিষ্যতে মোৰ ডাঙৰ কৰা বা আগবঢ়াই নিয়াৰ বহুখিনি মোৰ পৰিকল্পনা আছে। মই BA ট্ৰেইনিঙৰ এটা সময়ত এখন কলেজত সেইখন আছিল খেত্ৰী BA ডিমৰীয়া কলেজ, তাতে খেতিত মই কাম কৰিছিলোঁ। তাৰ পৰাই মই বহুত অনুপ্ৰেৰণা পাইছিলোঁ কেনেকৈ ষ্টাফ চলাব লাগে, কেনেকৈ এখন কলেজ মেইনটেইন কৰিব লাগে। গতিকে তেনেকুৱা প্ৰশিক্ষণ দিয়া অনুষ্ঠান এখন খোলাৰ মোৰ বহুতেই হেঁপাহ ইচ্ছা। ভগৱানে জানো কৰে নে নকৰে মই নাজানো। আৰু বহুত অভিভাৱকে মোক কয়, বাইদেউ আপুনি ডিগ্ৰী কলেজ খোলক, ডিগ্ৰী কলেজ খুলিলে আপোনাৰ কলেজৰ ল'ৰা ছোৱালী নধৰা হৈ যাব, কাৰণ আপুনি ইমান নম্ৰ, ইমান ভদ্ৰ, আপোনাৰ অনুষ্ঠানত সদায় মানে ফুলনিৰ দৰে ফুল ফুলি থাকিব। এই কথাষাৰ মোক প্ৰায়ভাগ অভিভাৱকে সদায় কৈ থাকে আৰু মোৰ অকণমান দুখ লাগে। সঁচাকৈ মই যদি কৰিব পাৰিলোহেঁতেন, আজি যিখিনি ল'ৰা ছোৱালীয়ে ডিগ্ৰীত নামভৰ্তি কৰিব নোৱাৰি পিছুৱাই আহিছে সেইসকলক মই আগুৱাই নিব পাৰিলোহেঁতেন, হয় নেকি, এনেকৈ তাৰমানে মোৰ মনত বহুত কথা তাৰমানে আহি থাকে। গতিকে ভৱিষ্যত মই আশাবাদী যাতে মই অনুষ্ঠানখন আগবঢ়াই নিব পাৰোঁ, সকলোৱে সহায় সহযোগ কৰে এই কথাটো মই সদায় বিচাৰোঁ আৰু ভগৱানৰ আশীৰ্বাদ মই বিচাৰোঁ। নিশ্চয় আমাৰ আপোনাৰ যিটো পৰিকল্পনা বা আপোনাৰ যিটো আশা সেইটো পূৰ্ণ হ'ব। আমাৰ ভগৱানে আপোনাক সহায় কৰিব বা আমাৰ যিখিনি দৰ্শক আছে, আমাৰ এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে আমাৰ অনুষ্ঠানটো, তেওঁলোকে নিশ্চয় বুজিব পাৰিছে বাইদেউৰ মনৰ কথাখিনি। সঁচাকৈ আমাৰ অনুষ্ঠানত তেখেত উপস্থিত থাকিল, আমি অতিকে ধন্য মানিছোঁ আজিৰ এই সময়খিনি দিয়াৰ কাৰণে। আচলতে ক'বলৈ গ'লে খুবেই এগৰাকী নম্ৰ আৰু সহজ সৰল এগৰাকী বাইদেউ। শিক্ষা ক্ষেত্ৰখনত নিজে শিক্ষক হিচাপে থাকি বা সঞ্চালকৰ নিচিনা এটা গধুৰ দায়িত্ব মূৰ পাতি হ'লে লৈ তেখেতে খুব নিয়াৰিকৈ কাম কাজসমূহ চলাই আছে। শেষত আমাৰ এই মুকুতা বিচাৰি অনুষ্ঠানৰ জৰিয়তে আচলতে তেনেকৈ বিশেষ আমাৰ দিবলৈ একোৱেই নাই, তথাপিও তেওঁলৈ এটা আমি অকণমান মৰম যাচিব বিচাৰিছোঁ আমাৰ তৰফৰ পৰা। তেওঁলৈ আমি এটি ক্ষুদ্ৰ উপহাৰটি আমি আনিছোঁ আৰু সেই উপহাৰটি মই তেখেতলৈ দিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ আচলতে খুব ভাল লাগে বিহু, আমাৰ ৰঙালী বাপতি সাহোন, বাপতি সাহোনৰ যি ৰঙালী বিহুৰ আচলতে এটা অনবদ্য বাদ্য, মানে যিটো অপৰিহাৰ্য এটা বাদ্য টকা, আৰু সেই টকা এটি মানে এটা চিম্বলিক টকা এটি মই আগবঢ়াবৰ কাৰণে আপোনাক চেষ্টা কৰিছোঁ। এয়া মুকুতা বিচাৰি অনুষ্ঠানৰ পৰা আপোনালৈ উপহাৰ। থেংক ইউ, ধন্যবাদ। আৰু লগতে আৰু এটা মানে মই আচলতে কোনো ধৰণৰ DTV বা এই ধৰণৰ তেনেকুৱা একো নকৰি মই নিজাভাৱে তেওঁলৈ আৰু এখন কৃতজ্ঞতা পত্ৰ এখনি মই লৈ আহিছোঁ আপোনালৈ, যে মই পাঠ কৰি দিবৰ কাৰণে দিলে ভাল পাম। মুকুতা বিচাৰি অনুষ্ঠানত শ্ৰদ্ধাৰ মীৰা কুমাৰী ডেকালৈ কৃতজ্ঞতা পত্ৰ। আমাৰ শ্ৰদ্ধা গ্ৰহণ কৰিব। বিগত দিন ধৰি আপুনি শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানত আমি কৃতজ্ঞ। আপোনাৰ এই যাত্ৰা যুগজয়ী হওক কামনাৰে ত্ৰিদীপ কলিতা, পৰিচালক মুকুতা বিচাৰি। মই আপোনালৈ এইখন অৰ্পণ কৰিছোঁ আৰু আশা কৰিছোঁ এইখন আপুনি খুব সুন্দৰভাৱে আপুনি ৰাখিব। ধন্যবাদ। আৰু সদৌ শেষত আমাৰ দৰ্শকসকলৰ কাৰণে আপুনি কি ক'ব, যে আমাৰ যিটো চিন্তা মুকুতা বিচাৰি যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ বিষয়ে আপুনি কি ক'ব, কেনেকুৱা লাগিল? আমি সমাজৰ যি শিক্ষা, কলা, সাহিত্য, সংস্কৃতি এই বিষয়ৰ লগত জড়িত থকা ব্যক্তিসকলক আমি অকণমান কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে। আপুনি কি ক'ব শেষত? মুকুতা বিচাৰি অনুষ্ঠানৰ সমূহ দৰ্শকলৈ মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু মুকুতা বিচাৰি অনুষ্ঠানখনত মুকুতা শব্দটোৱে মোক বহুত মানে মনত এটা আনন্দ দিছে। মুকুতা শব্দটোৰ অৰ্থ মানে বহুত গধুৰ তাৎপৰ্য থকা। গতিকে সঁচাকৈ আজি ত্ৰিদীপ কলিতাই মুকুতা বিচাৰি অনুষ্ঠানখনৰ মাজেদি মুকুতাকে বিচাৰিছে সমাজৰ। হয়তো আমাৰ দৰ্শকসকলে বুজি পাব, মই ভাঙনি কৰাৰ দৰকাৰ নাই, প্ৰয়োজন বোধ কৰা নাই। আৰু তেওঁ মুকুতা বিচাৰিছে, তেওঁ মুকুতা বিচাৰি পাব। যি ধৰণে তেওঁ পুংখানুপুংখভাৱে এই অনুষ্ঠানটো হাতত লৈছে, চলাই গৈছে, তেওঁ আগলৈ আমাৰ মুকুতা বিচাৰি অনুষ্ঠানৰ কৈলাশ কলিতা আৰু মোৰ শ্ৰদ্ধা তথা মৰমৰ মোৰ ভতিজা ত্ৰিদীপ কলিতা দেৱক মই
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ বাইদেউ, আপোনাক নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শকসকল, ইমান সময় আমাৰ ত্ৰিদীপ কলিতা ইউটিউব চেনেলৰ মুকুতা বিচাৰি অনুষ্ঠানত আপোনালোকে লগ পালে, আপোনালোকে দেখিলে আমাৰ আজিৰ অতিথি শ্ৰদ্ধাৰ মীৰা কুমাৰী ডেকা বাইদেউ। তেখেতৰ মনৰ ভাৱখিনি আপোনালোকে জানি নিশ্চয় ভাল পালে। গতিকে আমাক আপোনালোকে নিশ্চয় সহযোগিতা আগবঢ়াব। আপোনালোকৰ গঠনমূলক পৰামৰ্শ, আপোনালোকৰ কমেণ্টছ আমাক জনাব, আমাক দি যাব। আমি আশা কৰিম আপোনালোকৰ সহযোগিতাই অনুষ্ঠানটো আগবাঢ়ি যোৱাত বহুখিনি সহায় কৰিব। তাকে আশা কৰিছোঁ, তাকেই কামনা কৰি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই আহি আছোঁ আৰু তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ মুকুতা বিচাৰি অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ।